ভগবানের রচনার বিচার সবার বিচার আমার বিচার করিব ভগবানে ৰ'ব আপোনালোকে ছাৰক কি কৰিব বিচাৰিছে ঐ মাতলৈ যা মই কিছু হাত ওপৰত তোলো ছাৰৰ ৰিভলভাৰটো গাড়ীত থৈ আহিছিলে এইটো দিব আহিছিলো পিছে ভাল কামতে আহিল ছাৰ এইটো তেখেতসকলক তেখেতৰ বগা ভাল পাব আজি ইহঁতক মই এৰেষ্ট নকৰোঁ ইহঁতে নিজ হাতে ইহঁতক ৰঙা ঘৰৰ ভাত খুৱাব ছাৰ আপুনি মই আহিলো ৰাকেশ আদালতৰ উঠাৰ বাবে তহঁত দুয়ো সাজু হৈ থাক